নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 12 এৰ আজি 15 নম্বৰটো আৰু 16 নম্বৰটো এই দুটা অংক তোমালোকক দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 15 নম্বৰটোত কি দিয়া আছে? তলৰ আয়ত দুটাৰ পৰিসীমাৰ অনুপাত নিৰ্ণয় কৰি পৰিছে। ইয়াত দুটা আয়ত আমাক দিয়া আছে। এটা আয়তৰ দিক হৈছে 25 মিটাৰ, প্ৰস্থ হৈছে 12 মিটাৰ। আৰু এটা আয়ত দিয়া আছে কি ইয়াৰ দিক হৈছে 35 মিটাৰ অৰ্থাৎ 35 মিটাৰ আৰু প্ৰস্থ আমাক কিমান দিয়া আছে 7 মিটাৰ। এই আয়ত দুটাৰ পৰিসীমাৰ অনুপাত উলিয়াব যাতে আমি প্ৰথমতে কি কৰিব লাগিব? ইয়াৰ পৰিসীমাটো আমি উলিয়াই ল'ব লাগিব, তাৰপিছতে আমি অনুপাতটো ল'ব পাৰিম। তো প্ৰথম আয়তটোৰ আমাৰ দিক কিমান আছে? এইটো আমাৰ প্ৰথমত আয়ত ধৰা। ইয়াৰ দিক আছে কিমান? 25 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 12 মিটাৰ। এতিয়া আমি ইয়াৰ পৰিসীমা ল'ব লাগে। এতেকে আয়তটোৰ পৰিসীমা কিমান হ'ব? সূত্ৰটো আমাৰ কি আছিলে? 2 ইনটু দিক যোগ প্ৰস্থ। এইটো হৈছে আয়তৰ পৰিসীমা ওলোৱা সূত্ৰ। গতিকে মানবিলাক এটা বহাই দিয়া। দিক কিমান আছে? 25, প্ৰস্থ কিমান আছে? 12। তো কিমান পাবা? প্ৰথমতে এই দুটা যোগ কৰি ল'বা। বাহিৰত আমাৰ 2 আছে, হয়নে? এই দুটা যোগ কৰি লোৱা। ইয়াত কি চিন হ'ব? এইটো আমি খুলি দিম, গতিকে ইয়াত পূৰণ চিন এটা হ'ব। এই দুটা যোগ কৰি আমি কিমান? 5 2 7, 2 1 3, 37। এতিয়া 37টো 2 লগত পূৰণ, গতিকে পূৰণ কৰি দিয়া। 7 2 14, 4 হাতত 1, 3 2 6 1 7। তো 74 মিটাৰ পালোঁ আমি প্ৰথম যিটো আয়ত আছিলে সেই প্ৰথম আয়তটোৰ পৰিসীমা। এতিয়া আমি দ্বিতীয় আয়ত যিটো আছে এই দ্বিতীয় আয়তটোৰ আমি এতিয়া পৰিসীমা নিৰ্ণয় কৰিম। তো দ্বিতীয় আয়তৰ দিক আমাৰ দিয়া আছে 35 মিটাৰ আৰু প্ৰস্থ আমাৰ কিমান দিয়া আছিলে? 7 মিটাৰ। গতিকে দ্বিতীয় আয়তৰ পৰিসীমা আমাৰ কিমান হ'ব? 2 পূৰণ দিক যোগ প্ৰস্থ, হয়নে? 2 পূৰণ আমাৰ কিমান হ'ব? দিক আৰু প্ৰস্থ আমাৰ কিমান আছে? 35 আছে দিক, প্ৰস্থ আছে আমাৰ 7। এতিয়া মিটাৰটো এনেকৈ দিব পাৰা দিলে। এতিয়া 2 পূৰণ কি হ'ব? 35 আৰু 7 যোগ কৰে কিমান হ'ব? 7 আছে 12, 2 হাতত কিমান? 1। তাৰপিছত কি? ইয়াততো নাই, 3 1 একেদি কিমান হ'ব? 4 42। 42ক 2ৰে পূৰণ কৰিলে কি পাবা? 2 2 4, 7 2 8, 84 কি হ'ল? এইটো মিটাৰ হ'ল। তো প্ৰথম আমাৰ যিটো আয়ত আছিলে, প্ৰথম আয়তটোৰ আমি পৰিসীমা পাইছিলোঁ 74 মিটাৰ আৰু দ্বিতীয় আয়তটোৰ আমি পৰিসীমা কিমান পালোঁ? 84 মিটাৰ। আমাক কি কৰিব দিছিলে? এই আয়ত দুটাৰ পৰিসীমাৰ অনুপাত নিৰ্ণয় কৰিব দিছিলে। তো এতিয়া আমি পৰিসীমাৰ অনুপাতটো উলিয়াই ল'ম। এতেকে আয়ত দুটাৰ পৰিসীমাৰ অনুপাত আমাৰ কিমান হ'ব? প্ৰথমটো আমাৰ কিমান আছিলে? 74 অনুপাত কি? 84, হয়নে? বা ইয়াক এনেকৈ লিখিব পাৰা, 74টো ওপৰত দিয়া, তলত কিমান হ'ব? 84। এতিয়া কাটাকাটি কৰিব পাৰা। 2ৰে ইয়াক কিমান যাব? 42 বাৰ যাব, হয়নে? আৰু ইয়াক 2ৰে কিমান বাৰ যাব? 37 বাৰ যাব। এইখিনি এনেকৈ থৈ দিয়া। কিমান হ'ব অনুপাত? 37 অনুপাত 42। আয়ত দুটাৰ পৰিসীমাৰ অনুপাত এইখিনি পালোঁ। বুজি পাইছানে? 16 নম্বৰ দিয়া আছে তলৰ বৰ্গ দুটাৰ কালিৰ অনুপাত নিৰ্ণয় কৰিব বিচাৰিছে। আমাক দুটা বৰ্গ দিছে, এটা বৰ্গৰ ডাঙৰ আৰু এটা বৰ্গ ডাঙৰ আৰু এটা বৰ্গ অলপ সৰু দিছে, তাৰমানে আৰু এটা বৰ্গ ডাঙৰ আৰু এটা বৰ্গ সৰু দিছে। আৰু তোমালোকে জানা বৰ্গৰ বাহুবিলাক কি হয়? সদায় সমান হয়। এইটো 6 মিটাৰ হ'লে এইটো 6 মিটাৰ, এইটো 6 মিটাৰ হ'লে এইটো 6 মিটাৰ হ'ব। চাৰিওটা বাহু আমাৰ কি হয়? বৰ্গৰ সমান হয়। আৰু বৰ্গৰ কালি উলিয়াব দিছেতো। বৰ্গৰ কালিৰ সূত্ৰটো হৈছে কি? বাহু পূৰণ বাহু বা দিক পূৰণ দিক। বৰ্গৰ কালি কি হয়? দিক পূৰণ দিক হয়।
তো প্ৰথম বৰ্গৰ বাহুৰ দিশ আমাৰ কিমান দিয়া আছে 6 মিটাৰ যেহেতু বাহু বৰ্গৰ বাহুবিলাক সদায় সমান গতিকে এটা লিখিলে হ'ব এনেকৈ 6 মিটাৰ এতেকে প্ৰথম বৰ্গটোৰ কালি বা বৰ্গটোৰ কালি এনেকৈ লিখিব পাৰা প্ৰথম বৰ্গটোৰ কালি কি হ'ব বৰ্গৰ কালি মই কি কৈছিলোঁ দিশ পূৰণ দিশ হয়নে বা বাহু পূৰণ বাহু 6 মিটাৰ গতিকে বৰ্গৰ বাহুৰ দিশবিলাক সদায় সমান গতিকে কি হ'ব 6 × 6 সমান 36 মিটাৰ আছে গতিকে কি হ'ব এইটো বৰ্গ মিটাৰ হ'ব বৰ্গৰ একক সদায় কালিৰ একক সদায় কি বৰ্গ মিটাৰ হয় আকৌ দ্বিতীয় বৰ্গটোৰ আমি কালি উলিয়াম এতিয়া তো দ্বিতীয় বৰ্গৰ বাহুৰ দিশ দিয়া আছে 4 মিটাৰ গতিকে দ্বিতীয় বৰ্গটোৰ কালি কি হ'ব দিশ × দিশ হয়নে সমান কি 4 × 4 সমান কিমান হ'ব 16 বৰ্গ মিটাৰ আৰু এই কালি বৰ্গ দুটাৰ কালিৰ আমাৰ অনুপাতটো নিৰ্ণয় কৰি পৰিছে তো বৰ্গ দুটাৰ কালিৰ অনুপাত আমাৰ কিমান হ'ব প্ৰথম বৰ্গটো কিমান আছিল 36 অনুপাত কিমান হ'ব 16 বা 36 এনেকৈ লিখিব পাৰা বাই 16 4ৰে কেইবাৰ যাব 16 4বাৰ যাব 4ৰে কেইবাৰ যাব 9 বাৰ যাব হয়নে গতিকে 9 আৰু 4 কেইটা হৰণ নাযায় গতিকে এনেকৈ দিব পাৰা 9:4 বা 9 অনুপাত 4 এই হৈছে আমাৰ বৰ্গ দুটাৰ কালিৰ অনুপাত তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পাৰা জনাবা আৰু এই চেপ্টাৰৰ ভিডিঅ' আগতে মই দিয়া আছে যদি কিবা নুবুজাকৈ আছে কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিম ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই